ৰঙালী বিহু এক প্ৰাসংগিক চিন্তা। বিহু হ'ল প্ৰেম, শান্তি, ভাতৃত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্ৰতীক। অসমীয়া জাতীয় জীৱনৰ সকলো উৎসাহ, আশা, আকাংক্ষা, ৰং, আনন্দ, আৱেগ, অনুভূতি বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এক কথাত ক'বলৈ গ'লে বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ। কিন্তু অসমীয়া জাতিৰ প্ৰাণৰ বিহুটিৰ কথা মানুহে এদিন পাহৰি যাব। এই বিহুক এদিন কেইজনীমান বিহুৱতী ছোৱালী আৰু কেইটামান বিহুৱা ডেকাৰ মাজত যৌনতাৰ প্ৰতীক হিচাপেহে ৰোৱা দেখা যাব। বিহুৱা ডেকাৰ মাজত যৌনতাৰ প্ৰতীক হিচাপেহে দেখা যাব। বিহুৰ প্ৰতি আমাৰ স্নেহ, শ্ৰদ্ধা, আদৰ যেন কমি আহিছে। বিহুৰ প্ৰতি আন্তৰিকতা কমি যোৱাৰ মূল কাৰণ হৈছে আধুনিক সমাজ আৰু নতুন সময়। আগৰ দিনৰ নৈৰ ঘাট, নৈৰ পাৰ, পথাৰ আজি আৰু নাই। সেই মনো নাই। তথাপি আজিও বিহু আহিছে। কিন্তু এই বিহুৰ ৰূপ, ৰস, গুণ থাকিলেও তাহানিৰ বিহুৰ মাধুৰ্যতা নাই। বিজুতিৰে হৈ পৰিছে স্নেহৰ বিহু। আধুনিকতাৰ নামত আমাৰ মাজত হেৰাই গৈছে ভাষা, সংস্কৃতিৰ শৃংখলা। আগৰ বিহু আছিল গাঁৱৰ, কিন্তু আজিৰ বিহু নগৰীয়া। নগৰকেন্দ্ৰিক পৰিৱৰ্তনে বিহুৰ স্বাভাৱিকতা ৰক্ষা কৰিব পৰা নাই। ফলত আমি শকাবহাভাৱে হেৰুৱাই পেলাইছোঁ বিহুৰ লোকসংস্কৃতিৰ মূল্য। আজি লোক উৎসৱ বিহুটিয়ে ব্যৱসায়িক ৰূপ গ্ৰহণ কৰিলে। আগৰ বিহু আছিল হৃদয়কেন্দ্ৰিক, এতিয়াৰ বিহু ধনকেন্দ্ৰিক। এতিয়াৰ বিহুত গাভৰুৱে হৃদয়ৰ টানত নানাচে, ধন, সোণ, পুৰস্কাৰ বা সন্মানৰ লোভতহে নাচে। সময়ৰ পৰিৱৰ্তন হ'বই। এই পৰিৱৰ্তনত কোনো অস্বাভাৱিকতা নাই। পৰিৱৰ্তনৰ নামত অসমীয়াই নিজৰ ভাষা সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰাটো কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। সময়ৰ দাবীত বিহুগীতৰ পৰিৱৰ্তন হৈছে, কিন্তু পৰিৱৰ্তনৰ নামত আজিৰ বিহুগীতে প্ৰকৃতিৰ পৰা ভালেখিনি বিচ্ছিন্ন হৈ পৰিছে। আজিৰ ডেকাই বিহুগীত লিখিছে মাথোন প্ৰেমক লৈ। কৃষকৰ আনন্দ, দুখ বা ব্যথাৰ কোনো পৰিস্ফুৰণ তাত নাই। সেয়েহে বহুতে মত প্ৰকাশ কৰিছে বিহুগীতৰ প্ৰকৃত তাৎপৰ্য আজিও অক্ষুণ্ণ ৰাখিবলৈ হ'লে এই গীত কৃষকৰ হাতেৰে লিখাব লাগে। পঞ্জাৱীসকলে তেওঁলোকৰ ভাঙৰা নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। ঠিক সেনেদৰে বিহুও ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰা উচিত। এতিয়া ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিহু নৃত্য বিয়পি পৰিল। সম্প্ৰতি ৰাজ্যখনৰ আটাইকেইটা নিউজ চেনেল, বিভিন্ন ডিজিটেল মাধ্যম, ছচিয়েল মিডিয়া আদিয়ে বিহুৰ পৰম্পৰাগত ৰীতি-নীতিৰ নৃত্য-গীতক জগাত সভাত প্ৰতিষ্ঠা কৰাত যথেষ্ট সবল ভূমিকা পালন কৰিছে। শেষত সকলোকে আহ্বান জনাওঁ, আহক আমি বিহু ডিস্কোটিমানৰ পৰা কাঢ়ি লৈ নৈৰ ঘাট পথাৰলৈ আহঁতৰ জপলৈ বিহুক লৈ যাওঁ। সেয়াই হ'ব আমাৰ প্ৰকৃত বিহুৰ প্ৰতি শ্ৰদ্ধা। ধন্যবাদ।